আজি আমাৰ ইউপিপিএল দলে যিখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে আমি তামোলপুৰ জিলাৰ পৰা গোৰেশ্বৰ বিধানসভা সমষ্টিত নৱগঠিত যিটো সমষ্টি এই সমষ্টিটোত আমি আমাৰ প্ৰাক্তন MCLA পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াক আমি বিধানসভাৰ এজন মানে প্ৰাৰ্থী হিচাপে পাবলৈ সক্ষম হৈছোঁ। তো তেখেতৰ লগত আমি জিলা সমিতি সদায় আছোঁ, আমাৰ দলীয় কৰ্মীসকলে সদায় তেখেতৰ লগত আছে আৰু তামোলপুৰ জিলাৰ ভিতৰত তামোলপুৰ বিধানসভা সমষ্টি আৰু গোৰেশ্বৰ বিধানসভা সমষ্টিত আমি দুগৰাকী শক্তিশালী প্ৰাৰ্থী পাবলৈ সক্ষম হৈছোঁ। এই প্ৰাৰ্থী দুগৰাকীক আমি হেলাৰঙে জিকাই নিয়াৰ বাবে আমি দলীয় মানে যিসকল কৰ্মী আছোঁ আমি দিনে ৰাতিয়ে কাম কৰি আছোঁ। সমষ্টিটোত আমি কাম কৰাৰ বাবে আমি কোনো ধৰণৰ ত্ৰুটি কৰা নাই আৰু আগন্তুক দিনত তামোলপুৰ জিলাখনৰ ভিতৰত বসবাস কৰা বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ উন্নয়ন আৰু প্ৰগতি, শান্তি, একতা, ভাতৃত্ববোধ বজাই ৰখাৰ স্বাৰ্থত আমি ইউপিপিএল দলে সদায় কাম কৰিম আৰু আগন্তুক দিনত এই অঞ্চলত পিছ পৰি থকা ৰাইজৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ দাবী দুবাসমূহ আমাৰ ইউপিপিএল দলৰ বিধানসভাৰ এই যিসকল কেণ্ডিডেট আছে এই দুগৰাকী কেণ্ডিডেট ইয়াৰ পৰা জিকি যোৱাৰ পিছত আমি বিধানসভাত অসম চৰকাৰৰ যি বিধানসভাৰ মজিয়া থাকিব এই মজিয়াত আমি সদম্ভে আমি এই দাবীসমূহ আমি উত্থাপন কৰাৰ বাবে আমাৰ প্ৰতিনিধিসকলক আমি আগত ৰাখি চেষ্টা চলাই থাকোঁ। তো তামোলপুৰ জিলাৰ পৰা আমি দুগৰাকী প্ৰাৰ্থী পালোঁ। এগৰাকী আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেতে তামোলপুৰ বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু আমাৰ 44 নং গোৰেশ্বৰ সমষ্টিত আমাৰ পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াক আমি বিপুল ভোটত জয়যুক্ত কৰাৰ বাবে আমি সদায় চেষ্টা ৰাখিম। ধন্যবাদ।